Hey guys, welcome my YouTube channel. তো আজিৰ ভিডিঅ'টো হ'ল আজিৰ ব্লগটো হ'ল তাৰমানে আমাৰ এই গাঁওখন আপোনালোকক দেখাম। তো আপোনালোকে আমাৰ গাঁওটো চাই থাকক। তো আজিৰ ভিডিঅ'টো হ'ল আমাৰ গাঁওখিনি আপোনালোকক দেখাম। এই ভিডিঅ'টো আপোনালোকে কাটাকাটি নকৰি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তাৰমানে আমাৰ গাঁওখন কেনেকুৱা, গাঁওবিলাক পৰিস্থিতিটো কেনেকুৱা, এই গাঁওটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, ভিডিঅ'টো কাটাকাটি নকৰি। তো এতিয়া বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তাৰমানে এইটো আমাৰ এখন চাৰিআলি। এই চাৰিআলিৰ পৰা এখন ৰাস্তা যাব কলাইগাঁও, এখন যাব খবিৰালি। আমি এতিয়া কলাইগাঁও ফালে যাম। এতিয়া আমাৰ এইখন যিখন আছে এইখন হ'ল বননগুৰি। আমি এতিয়া আহিলোঁ বননগুৰিত। এতিয়া বননগুৰিটো আপোনালোকে চাই থাকক, বননগুৰিটো কেনেকুৱা। এতিয়া আহি আমাৰ গাঁৱৰ যিখন খেলপথাৰ আছে এইখন খেলপথাৰত আহি পালোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আমাৰ খেলপথাৰখনত ল'ৰাবিলাক দৌৰি আছে, কিবা তাৰমানে আৰ্মিৰ বা পুলিচৰ কিবা ট্ৰেইনিং দি আছে চাকৰি ল'বৰ কাৰণে। কিহৰ কাৰণে দৌৰি আছা? মই ইয়াতে মাল চলাই সিহঁতৰ লগত সিহঁতে আমি ট্ৰেইনিং দি আছে, আমি ইয়াতে মাল চলাই আছোঁ আৰু মাল বহুত আছে ইয়াত আশে-পাশে মাল কি বস্তু? মাল বস্তুটো কি হয়? মাল বস্তুটো দিব নাই, ছোৱালী হয়। এইটোকে মাল কৈ দিবি। এইটো চাবাই কিন্তু বুজি নাপাওঁ কেনেকৈ পঠাব লাগে, তোমাৰ পৰাহে আজি আছোঁ। এতিয়া তুমি কি ক'বা এইখিনিত? মই কি কওঁ, ইয়াতে আহিলে ফ'কাছ কৰিব লাগিব, নিজৰ বেলেগক ফ'কাছ কৰিব নহ'ব না, আমাৰ কৰিব লাগিব।
তো তাৰমানে এইখিনি জেগাটো হ'ল মানে ইয়াত ছোৱালী চাবা আহা কিবা ট্ৰেইনিঙৰ এইটো কথা নহয় মানে এইখিনি জেগাত আহিলে মানে এনেই ভাল লাগে কিছুমান মানে এনেই ফুৰিবলৈ আহে নাকি এনেও ভাল লাগে আৰু বহুত মানুহ আহে ইয়াতে আছে আৰু তো আমিও আহিছোঁ আজি তোমালোকক চাবৰ কাৰণে তাৰমানে আজি ভালে হৈছে আহিছে আৰু চাব চাই যোৱা ঠিক আছে হেল্ল' গাইজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰি দিবা